হাই ফ্ৰেণ্ডছ, মই পল্লৱী। আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে মুড়িঘণ্টা ৰেচিপিটো লৈ আনিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যেনে আহকচোন যেনে ভিডিঅ'টোলৈ আগবাঢ়োঁ। তাৰ কাৰণে আমাক কি কি দৰকাৰ হ'ব আগতে চাই লওঁ আহক। তাৰ কাৰণে মই লৈছোঁ মগুৰ দালি লৈছোঁ আধা কাপ। আধা এটা কাটি লৈছোঁ, কাটি পেলাই হালধি নিমখ লগাই লৈছোঁ তাতে। আৰু এইফালে মই জলকীয়া 4টা লৈছোঁ আৰু সৰু পিঁয়াজ এটা কাটি লৈছোঁ সৰু সৰুকৈ। আৰু এইফালে লং, দালচেনি আৰু ইলাচি লৈছোঁ অকণমান। আৰু এইফালে আধা চামুচ হালধি পাউডাৰ আৰু জিৰা পাউডাৰ আৰু আধা চামুচ ৰেড চিলি পাউডাৰ লৈছোঁ। এইফালে মই কেৰাহীখন গৰম হ'ব বহাই দিছোঁ। কেৰাহীখনত প্ৰথমতে মই দালিখিনি ভাজি ল'ম। অকণমান ৰঙচুৱা হ'লেকৈ মই দালিখিনি ভাজি ল'ম। দালিখিনি মই তাতে দি দিছোঁ কেৰাহীখনতে। লৰাই লৰাই ভাজি ল'ম, একেবাৰে লৰাই থাকিব লাগিব। এইখিনি যদি থৈ দিয়ে এনেদৰে ক'লা হৈ যাব একেবাৰে। লৰাই লৰাই মই ভাজি লৈছোঁ ভালকৈ। এয়া অকণমান ক'লা ক'লা হৈ আহিছে। এতিয়া মই ভাজা হৈ গৈছে মোৰ। এতিয়া মই এইখিনি ভালকৈ ধুই ল'ম। ধুই পেলাই এইখিনি মই বইল হ'বলৈ দিম। এয়া ধুই ল'লোঁ মই। ধুই পেলাই ইয়াতে মই এতিয়া বইল হ'ব দিছোঁ কেৰাহীতে। আপোনাৰ সময় নাথাকিলে কুকাৰটো দিব পাৰে দালিখিনি বইল হ'বলৈ। মই ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ। ইফালে মই পেনখন বহাই দিছোঁ, তাতে তেল দি দিছোঁ। মই মাছৰ মাথাখিনি ভালকৈ ফ্ৰাই কৰি ল'ম ইয়াতে। ইয়াতে মই এতিয়া এক পিচ এপিচকৈ মাথাখিনি মই দি দিম। মই কভাৰ কৰি দিছোঁ। মোৰ মাছখিনি বৰালি মাছ আছিলে, বহুত ফুটে তাৰ কাৰণে। এতিয়া মই এইখিনি লৰাই দিব লাগিব। সেইকাৰণে মই গেছৰ ফ্লেমটো কমাই ল' কৰি দিছোঁ। এইখিনি অকণমান ৰাখি কভাৰখন খুলি পেলাই মই ভালকৈ লৰাই দিম এতিয়া। এয়া এনেদৰে মাছৰ মাথা দি মুড়িঘণ্টা বনাই খোৱা নাই যদি খাই চাবচোন, বহুত টেষ্টি হয়। সকলোৱে খাইছেতো গমেই পায়। মোৰ মাছৰ মাথাখিনি ফ্ৰাই কৰা হৈয়ে গৈছে। এইফালে মোৰ দালিও বইল হৈ গৈছে। মই দালিখিনি সম্পূৰ্ণ বইল কৰা নাই, মই দালিখিনি 80% বইল কৰি লৈছোঁ। ইয়াতে মই পানী কমি গৈছে, অলপ পানী এড কৰি দিছোঁ। গৰম পানী দিছোঁ মই। ইফালে এতিয়া মই তৰকাৰীখিনি দাইলখিনি নমাই থ'লোঁ। নমাই পেলাই কেৰাহীখন আকৌ বহাই দিছোঁ। এতিয়া মই মিঠাতেল দি দিছোঁ কেৰাহীখনত। লং, ইলাচি, দালচেনি যিখিনি মই থৈছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ। এতিয়া মই পিঁয়াজখিনি ইয়াতে দি দিম। ভালকৈ মই পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে, ফ্ৰাই কৰা হৈ গৈছে। ইয়াতে মই এতিয়া ফ্লেমটো ল' কৰি পেলাই মছলাখিনি দি দিম। মছলাখিনি ফ্লেমটো ল' কৰি পেলাই দিব, নহ'লে আপোনাৰ মছলাখিনি জ্বলি যাব। মছলাখিনি মই অকণমান ভাজি লৈছোঁ। এতিয়া মই ইয়াতে বইল কৰি থৈ দিয়া দালিখিনি দি দিছোঁ। অকণমান লৰাই দিছোঁ। আৰু ইয়াতে মই এতিয়া মাছখিনিও দি দিম। মাছৰ মাথাখিনি ফ্ৰাই কৰি থোৱা দি দিছোঁ মই। এতিয়া মই কেঁচা জলকীয়া 4টা দি দিছোঁ, এটা ভাল গোন্ধ ওলাবৰ কাৰণে। এতিয়া মই এইখিনি কভাৰ কৰি দিম 5 মিনিটৰ কাৰণে, মিডিয়াম ফ্লেমত ৰাখি দিম। 5 মিনিট হৈ গৈছে মোৰ। এয়া মোৰ মুড়িঘণ্টা ৰেডি হৈ গৈছে। এনেদৰে বনাই খোৱা নাই যদি বনাই খাই চাবচোন, বহুত টেষ্টি হয়। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। আৰু মোৰ চেনেলত আপুনি যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই।